হেল্ল' নমস্কাৰ। আজি আকৌ এটা প্ৰেংক কৰিব লৈছোঁ। মানে হিৰোইন এটা আছে, লখিমপুৰৰ হয়। আজি মই প্ৰেংক কৰিম, আজি মানে কল প্ৰেংক কৰিম। তো আপোনালোকে যিটো আগৰ প্ৰেংকটো কৰিছিলোঁ সেইটো প্ৰেংকত বহুতখিনি মৰম দিছে আপোনালোকে। তো আকৌ আজি নেক্সট এটা প্ৰেংক কৰিব লৈছোঁ। কি হয় নাজানো, চাই লওক। তো আপোনালোকে ছাপোৰ্ট কৰি যাব, আমাৰ ভাল লাগিব। ভাল পোৱা আৰু মৰম দি থাকিলেহে আমি কামবিলাক কৰি বহুত আগুৱাই যাব পাৰিম। মই কলটো লগাই আছোঁ, কি হয়। হেল্ল'। 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 কি খবৰ? ভালেই। কোনে কৈছা বাৰু? মই ৰাহুলে কৈ আছোঁ। ৰাহুল, কোন ৰাহুল? মই গুৱাহাটীৰ পৰা কৈ আছোঁ। গুৱাহাটীৰ ৰাহুল। গুৱাহাটী কোন জেগা? গুৱাহাটী আমিন গাঁৱত। আমিনগাঁও। আমিন গাঁও। পিছে খবৰ পাতি ভাল আপোনাৰ? ভালেই, তোমাৰ? আছোঁ, ভালেই আছোঁ। অ'। মানে কলটো কৰিলোঁ, মানে আপোনাৰ ভিডিঅ' এটা চাই মানে বহুত ভাল লাগে, মানে বহুত ৰোমাণ্টিক টাইপৰ আপোনাৰ ভিডিঅ' এটা। সেইকাৰণে ভাবিলোঁ কল এটা কৰোঁ আপোনাক। আপোনাৰ ভিডিঅ' এলবাম ভিডিঅ'কেইটা চাই কিনে বহুত ভাল লাগে। হয় নেকি? থেংক ইউ দেই। ৱেলকাম, ৱেলকাম। তাকে, তুমি কি কৰি আছা এতিয়া বৰ্তমান? বৰ্তমান মই একো কৰা নাই, জাষ্ট মই ঘৰতে বহি আছোঁ আৰু বাকী একোৱে কৰা নাই মই। আমিন গাঁও গলা ন? আমিন গাঁও। পঢ়ি আছা নে কিবা জব কৰি আছা? নাই, একোৱে কৰা নাই। পঢ়া শুনা তাৰপিছত জব টব চব একোৱে কৰা নাই আৰু, মানে বেকাৰ হিচাপত ঘৰতে বহি আছোঁ আৰু। আপোনাক কথা এটা ক'বলৈ মানে কল কৰিছোঁ। কৈছা? আপোনাক কিন্তু চাওঁতে কিন্তু বহুত ধুনীয়া লাগে। হয় নেকি? থেংক ইউ দেই। মানে বহুত দিনৰ পৰা ভাবিলোঁ কল এটা কৰোঁ বুলি, মানে কৰাই নহ'ল, সময়ে পোৱা নাই। ঘৰত অলপ ব্যস্ততা হৈ আছিলোঁ না, মানে ঘৰৰ কামবিলাক কৰি আছিলোঁ যে, সেইকাৰণে আৰু কল চল কৰিব পৰা নাই আৰু। তাকে, বাকী তোমাৰ ঘৰত কোন কোন আছে? মা আছে, দাদা আছে 3টা, আৰু মই চবতকৈ সৰু। চিষ্টাৰ এটা আছিল, বিয়া দিছোঁ। এইখিনিয়ে আৰু সৰু সুৰা ফেমিলি আৰু আমাৰ। আপোনালোকৰ ঘৰত? মোৰ মা, পাপা, ভাইটি, মই। আচ্ছা, নাইচ ফেমিলি। তাকে। সেইটোৱে, আপোনাক কিন্তু বহুত হট লাগে। তুমি কোনে কৈছা মই বাৰু ইমান ধৰিব পৰা নাই, কিন্তু এনে লগ পাইছা নেকি মোক আগতে? এনে লগ পোৱা নাই বাৰু, কিন্তু সোনকালে লগ কৰিম বুলি ভাবিছোঁ আৰু আপোনাৰ লগত। আচ্ছা। তেনেকুৱাকে আৰু। বেয়া পাই আছে নেকি? নাই, কিয় বেয়া পাম বাৰু। শ্বুটিং টুটিং নাই নেকি এতিয়া? শ্বুটিং মানে মই এতিয়া ঘৰত আছোহি। ইণ্টাৰেষ্টিং অফ হৈ আছে, অন হ'লেহে যাব পাৰিম। আচ্ছা, এক্সাম আছে নে নাই পেইণ্টিঙত? আছে, 2 এটা আহিছে বাৰু। আৰু নাপাওঁ নেকি আমি? পাবা, সোনকালে পাবা। আচ্ছা, তো আপোনাৰ মানে নতুন ভিডিঅ' কেইটা মানে কেতিয়া আহিব সেইটো কাৰণে ৱেইটিঙত আছোঁ আৰু চাবৰ কাৰণে। হয় নেকি? ঠিক আছে বাৰু, আহিলেতো গম পাবাই। বাকী তোমাৰ নামটো কি কৈছিলা? মোৰ নাম ৰাহুল কৈছিলোঁ। কি লিখা উপাধি? উপাধি ৰাহুল আমিন লিখে আৰু আমিন। আমিন লিখা। চিনি পায় নেকি? নাই, চিনি নাই পোৱা বাৰু এতিয়ালৈকে। আচ্ছা, মই ভাবিলোঁ চিনিয়ে পালে নেকি। আচ্ছা, বাকী তেনেকুৱাকে বহুত কামবিলাক চলি আছে ন? তেনেকে আৰু এতিয়া লকডাউন ন, ইমান কাম বন হোৱাই নাই। পিছে আপোনাৰ বয়ফ্ৰেণ্ড আছে নে নাই? বয়ফ্ৰেণ্ড নাই। বয়ফ্ৰেণ্ড নাই? আপুনি ইমান সেক্সি হয়, তথাপিও বয়ফ্ৰেণ্ড নাই বুলি কৈছে, কি কথা কয়? চোৱা, প্ৰথম কথা মই তোমাক চিনি নাপাওঁ ন, তাকে তুমি এনেকুৱা ৱৰ্ড ইউজ কৰি ক'লে ভাল নালাগে শুনিবলৈ। তোমাৰ লগততো মোৰ কোনো চিনাকি নাই, মই তোমাক চিনি নাপাওঁ, আজি তুমি মোক প্ৰথম ফোন
ভদ্ৰভাৱে কথা পাতা তেতিয়া ভাল লাগিব হয় যদি নেকি? চিনাকি হ'ব ফোন কৰিছা এনেকুৱা ৱৰ্ড ইউজ নকৰিলে ভাল পাম আৰু আচ্ছা আচ্ছা বেয়া পাই আছে নেকি বেয়া নাই কোৱা যিটো বেয়া লাগিছে সেইটোহে কৈ দিছো আচ্ছা চাওঁতে তেনেকুৱা লাগে আৰু আপোনাৰ পিককেইটা চাই কিনে বহুত ধুনীয়া লাগে সেইকাৰণে মানে কৈছোঁ আৰু ঠিক আছে দিয়া নহ'লে পিছত কেতিয়াবা কথা পাতিম বেয়া পাই আছে নেকি বেয়া নাই কোৱা কিয় বেয়া পাম বাৰু মানে ফোন কৰিছা ভালে লাগিছে ভালকে কথা পাতিবা মানুহৰ লগত ফোন কৰিবা ভাল লাগে ন সেইটোৱে তাকে আৰু মই কিবা মিষ্টেকে কৰিলোঁ নেকি নাই কৰা আচ্ছা আচ্ছা সেইটোৱে বাকী বুলি লাগে আৰু সেইকাৰণে আৰু কৈ দিছোঁ মই সেইখিনি কথা আৰু মানে মনৰ কথা মানে ভাল লাগে ন ভাল লগাটো ক'বলেও আৰু বহুত ধৰণৰ শব্দ আছে নহয় জানো সেইটো শব্দ ইউজ নকৰি ক'লে মানে ভাল লাগিব শুনিবলৈ হয় হয় সেইটোৱে মানে মানে যিটো আৰু এতিয়া কৈ ফুৰে আৰু সেইটোৱে মই অলপ চলপ কৈছোঁ আৰু মানুহে কোৱাটো গুৰুত্ব নিদিবা নিজে ক'বা নিজৰ ভাল লগাটো ক'বা লোকেতো বহুত কথাই ক'ব হয় ঠিক আছে দিয়া নহ'লে পিছত কেতিয়াবা কথা পাতিম হয় নেকি হেল্ল' বেয়া পালে নেকি নাই বেয়া পোৱা নাই এনেকুৱা ফাল্টু কথা কেলে কৈছা মানে ফোনটো কৰিছা ন ভালকে কথা পাতিব লাগে মই বিজি আছো হা মই পিছত কথা পাতিম তোমাৰ লগত শুনক এটা কথা শুনক বাপৰে তামাম খং কৰি আছে লগাই আছো আৰু কেইবাৰ লগাম আৰু হেল্ল' চোৱা মই বিজি হৈ আছো তুমি এতিয়া মোক ডিষ্টাৰ্ব কৰি নাথাকিবা ন এনেকে মানুহক আমনি কৰি থাকিলে মানুহক ভাল নালাগে ন কিয় বাৰু এনেকে ডিষ্টাৰ্ব কৰি আছা কোৱাচোন কোন হয় তুমি মই কৈ আছো মই ৰাহুলে মানে ইমানকে খং কৰিছে কিয় কি খং কৰিছা মানে মই কৈছো যে মই বিজি আছো তুমি তাৰপিছত মোক কিয় ডিষ্টাৰ্ব কৰিছা মই তোমাক চিনি নাপাওঁ কোন হয় তুমি ভালকে নোকোৱাও কোন ৰাহুল মই চিনিয়ে নাপাওঁ তোমাক কিয় ফোন কৰি আছা কোৱাচোন মই ভাবিলো আপোনাৰ লগত কিবা অলপ কথা পাতিলে ভাল লাগিব সেইকাৰণে বাৰু কল এটা কৰি চিনাকি মানুহৰ লগত কথা পতাত মোক কোনো ইণ্টাৰেষ্ট নাই মোক এনেকে ডিষ্টাৰ্ব দি নাথাকিবা প্লিজ আৰু নেক্সট টাইম মোক কল নকৰিবা শুনক তামাম খং কৰিছে আজি মোক কিজানি বনাব চাগে চাওক আৰু এবাৰ ট্ৰাই কৰি চাওক আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে অনুগ্ৰহ কৰি কিছু সময় পিছত আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে দুবাৰ কৰিছো হেল্ল' তুমি কিয় এনেকে ডিষ্টাৰ্ব দি আছা কোৱাচোন তুমি হয় কোন শুনা অলপ শুনা কমচে কম কোনে কৈছা তুমি কোৱাচোন কি কথা আছে কোৱা মানে কথা হ'ল যে মোৰ মানে নতুনকে এটা গান ওলাব খুজিছো হা হেল্ল' শুনি আছো মানে মই নতুনকে ভিডিঅ' এটা ওলাব খুজিছো তুমি গুৱাহাটীলৈ আহিব পাৰিবা না নাই ঠিক আছে তুমি গানটো কৰা গানটো মোক সেন্ড কৰিবা তাৰপিছত কথা পাতিম নাই গানৰ অলৰেডি ডাবিং চলি আছে গানৰ যিখিনি কাম আছে সেইখিনি প্ৰায় হৈছে মানে অলপখিনি বাকী আছে কাম গানৰ ডাবিং হৈ গৈছে ৰেকৰ্ডিং হৈ গৈছে মানে চবকেইটা কাম হৈ গৈছে মানে অকমান কাম বাকী আছে তো সেইটো কাৰণে কল কৰিছো আৰু তোমাক ঠিক আছে তুমি গানটো কমপ্লিট কৰিবা তাৰপিছত মোক সেন্ড কৰিবা মই গানটো শুনি ল'ম তেতিয়া তুমি মোক কল কৰিবা এনেকেতো মানুহক ডিষ্টাৰ্ব নিদিয়ে ন তুমি কামৰ কাৰণে ফোন কৰিছা ভালে লাগিছে তুমি কামৰ কথা পাতা এনেইতো তুমি ফোন কৰি আছা বাৰে বাৰে মই ফোন কাটি দি আছো মানে কি নিয়লগা মানুহ এটাৰ লগত কথা পাতি আছো মানে মনত কিবা এটা ফিলিংছ আহি আছে আৰু সেইকাৰণে বাৰু অলপ কথা পাতি আছো নহয় ভাল লগা মানুহ বুলি তুমি মানুহক এনেকে ডিষ্টাৰ্ব কৰিব নোৱাৰা ন ডিষ্টাৰ্ব হৈছে নেকি আপুনি কৰিলে ভাল নালাগে ন কিবা এটা মোক কৰি আছো সেইকাৰণে তোমাক কৈছো যে ফোনটো ৰাখা মই আৰু তোমাক ভালকে চিনিও নাপাওঁ তোমাক মই লগো পোৱা নাই বা তোমাৰ লগত মোৰ কোনো কণ্টেক্টো নাই আৰু তুমি তেনেকে মোক ডিষ্টাৰ্ব দি থাকিলে মোৰ ভাল নালাগে ন কিবা এটা কৰি আছো কাম এনেকে আমনি নকৰিবা মানুহক তেতিয়াহ'লে
ফোনটো কাটি দিছে আকৌ লগাই আছে এতিয়া মানে চিনাকি মই দিম আৰু কি হয় हेलो हेलो তুমি হয় কোন বাৰু চিনি পোৱা নাই এনেকে কিয় মানে কোন হয় মই ধৰিব পৰা নাই মানে কিয় এনেকে ফোন কৰি আছা বাৰু মই চিনি পোৱা নাই কোনে কৈছা বাৰু ভালকে কোৱাচোন সঁচাকে মাতটো শুনি ধৰাচোন মই কোন হওঁ বুলি ধৰিব পৰা নাই মাতটো শুনি ধৰিব পৰা নাই নেকি হা হা মাতটো ধৰিব পাৰিছা নেকি সেইটো কোৱা আগতে নাই পৰা কোন হয় একদম ধৰিব পৰা নাই মাতটো ধৰিব পৰা নাই কোন হয় বাৰু কোৱা প্লিজ মই ইছমাইলা কৈ আছো মই কৈ আছো হে ভগৱান মই যে কোনে ইমান ফোন কৰিছে কৰি থাকা দেই খং কৰি আছিলা নেকি সেইটো কোৱা ৰাহুল মই চিনি পোৱা নাইতো কাৰো ওচৰত নাই তেনেকা নাম্বাৰ কোনে কৈছে ভাবি আছো কিয় কৰি আছা এইবোৰ মানে একচুৱেলি মোৰ ইউটিউবত মানে প্ৰেংক কল হৈ আছে মানে আগতে এটা প্ৰেংক কল কৰিছো সেইটোতে মানে বহুতখিনি মৰম পাইছো ৰাইজৰ ছাপোৰ্ট পাইছো এতিয়া মানে ভাবিলো হিৰইন বিলাক আছে মোৰ চিনাকি যিকেইটা আছে সেইকেইটাৰ লগত মানে মই আৰু প্ৰেংক কল কৰিম আৰু এইটো মোৰ তোমাৰ লগত মানে ছেকেণ্ড হ'ল আৰু ফাৰ্ষ্ট এটা কৰিছো মইতো ভাবাই নাই তুমি কৰি আছা বুলি মানে মই কোন হয় বুলি ভাবি আছো ফোন কাটি দিছো বাৰে ফোন কৰি আছে হয় কাৰ গান কৰিব মাতিছো চিনি নাপাও তুমি কৰি আছা বুলি মই ভুলতো ভবা নাছিলো দেই আচ্ছা আচ্ছা চেনেলটো তোমাৰ চেনেল চেনেলটো মোৰে চেনেল কিয় গম পোৱা নাই নেকি আগৰ চেনেল যিটো আছে সেইটোৱে মোৰ চেনেল আগৰ চেনেলটো ন সেইটোৱে বাকী চেনেলটোৰ নাম আছিল ইছমাইল এয়াজ বুলি আছে চেনেলটো আৰু ৰাইজক কৈ দিয়া মানে কি ক'বা ৰাইজক চেনেলটো লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰি দিব আৰু চাই থাকিব আৰু এইবিলাক কিহেদি নাটংকি কৰি থাকিব সেইটোৱে আৰু অতি শীঘ্ৰে আহি আছে আমাৰ এঞ্জেলৰ এলবাম কেইটামান আহি আছে হয় না নাই তোমাৰ আহি আছে অতি সোনকালে আহি আছে আৰু আপোনালোকে দেখাই পাইছে তোমাৰ চিৰিয়েল কেইটা নে ৰং চেনেলত আছিল নেকি জোনাক আৰু জেঙনিত কৰিছিল তো আপোনালোকে চিনিয়ে পাব চাগে মই থাম্বেলত পিকটো দিয়ে আছে ভালকে আপোনালোকে চাই চিনিব পাৰিব কোনজন হয় বাৰু তো বেয়া চেয়া নাপাবা দে বেয়া নাপাও কিন্তু তুমি এনেকুৱা কৰিছা বুলি মই যে ভবাই নাই দেই মাতটো বেলেগ লাগিছে ন তোমাৰ ভইচটো মই ধৰিব পৰা নাই একচুৱেলি কি হৈছে মোৰ মানে যোৱাকালিৰ পৰা চৰ্দি হৈ আছে সেইকাৰণে মানে মাতটো অলপ চেঞ্জ হৈ আছে মানে ডিঙিত কিবা কিবি হৈ আছে সেইকাৰণে মানে মাতটো অলপ সেইটোৱে এতিয়া মই ঘৰতে আছো লকডাউনৰ কাৰণে কাম চাম চব বন্ধ হৈ আছে গমে পোৱা ভালকে এতিয়া মানে আমাৰ যিখিনি কাম আছে মানে আমাৰ এফালে মানে মোটামুটিকে কৰি আছে মোৰ লগৰ কেইটাই কৰি আছে মই মানে যাব পৰা নাই আৰু সেইকাৰণে আৰু তো ভালকে থাকা আৰু নিজৰ কামবিলাক ভালকে কৰি যোৱা আমি সেইটোৱে বিচাৰোঁ ৰাইজে মৰম দিব ভাল পোৱা দিব তাৰে কামনা কৰোঁ নে কি কোৱা ৱেলকাম বাই বাই ৰাখিছোঁ ঠিক আছে তো আপোনালোকে দেখাই পাইছে মানে প্ৰেংক কল হৈ গ'ল বহুত খং কৰিছে মোক চিনি পোৱা নাছিলে প্ৰথমতে আপোনালোকে যিখিনি মৰম দিছে মোক চেনেলটো ছাবস্ক্ৰাইব কৰিছে বহুতখিনি ভাল লাগিছে আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তো সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে ভাল পোৱা মৰম দিলেহে আমি কামবিলাক কৰি ভাল লাগিব তো মই ভাবোঁ আপোনালোকে আগতকৈ বেছি এইটো প্ৰেংক কলত মৰম দিব ভাল পোৱা দিব মই এইটোৱে বিচাৰোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও পাহৰি নাযাব আকৌ মই প্ৰেংক কল কৰিম জাষ্ট মোৰ 2টা প্ৰেংক কল হৈছে আৰু মই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব